নমস্কাৰ, মই জুৰিয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি নতুন ৰেচিপি ভিডিঅ'। আজি মই বনাবলৈ লৈছোঁ আলু বিলাহীৰে মাছৰ জোল। আপোনালোকে যদি এই ৰেচিপিটো চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি কেনে পালে জনাব। যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ল'ব মোৰ নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিবলৈ। গতিকে আহকচোন আলু বিলাহীৰে মাছৰ জোল বনাবলৈ আৰম্ভ কৰোঁ। আহকচোন প্ৰথমতে কি সামগ্ৰী লৈছোঁ তাকে চাই লওঁ। মই আলু লৈছোঁ মিডিয়াম চাইজৰ 2টা, দীঘলকৈ কাটি লৈছোঁ। বিলাহী লৈছোঁ ডাঙৰ চাইজৰ এটাই লৈছোঁ, মই সৰুকৈ কাটি ল'লোঁ। আৰু পিঁয়াজ লৈছোঁ এটা আৰু আদা নহৰু পেষ্ট বনাই লৈছোঁ। মই ইয়াতে গোটা জিৰা আৰু কেঁচা জলকীয়া এটা দি পেষ্ট বনাই লৈছোঁ আৰু গাৰ্নিছ কৰিবৰ কাৰণে ধনিয়া পাত কেইখিলামান ল'লোঁ। মাছখিনি মই আগতীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু সেইটো দেখুৱাবলৈ নহ'ল আপোনালোকক। এতিয়া মই সেই মাছ ভজা তেলখিনিকে ব্যৱহাৰ কৰিম মাছৰ জোল বনাবৰ কাৰণে। তেলখিনি গৰম হৈয়ে আছে আৰু গেছটো মই কমাই ৰাখিছিলোঁ। আৰু এতিয়া মই ইয়াতে 2টামান মেথি গুটি দি দিছোঁ। মেথি দিলে মাছৰ জোলকণৰ সোৱাদটো খুবেই ধুনীয়া হয়। আৰু ইয়াতে এতিয়া মই কাটি লোৱা পিঁয়াজখিনিও এড কৰি দিম। আৰু এতিয়া এইখিনি মই গোল্ডেন ব্ৰাউন হোৱালৈকে লৰাই থাকিম আৰু গেছটো মই কমাই লৈছোঁ। আৰু এইখিনি সোনকালে চফ্ট হ'বৰ কাৰণে ইয়াতে মই কম পৰিমাণৰ নিমখ দিছোঁ। এতিয়া এইখিনি লৰাই থাকিম। এতিয়া আমাৰ পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হৈ আহিছে ধুনীয়াকৈ। ইয়াতে মই এতিয়া আদা নহৰু পেষ্টটো দি দিছোঁ আৰু এইখিনি কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি থাকিম। আদা নহৰুখিনি মই অলপ সময় ভজাৰ পিছত ইয়াতে আগতে কাটি লোৱা বিলাহীখিনি দি দিছোঁ। মই বিলাহীখিনিৰ গুটিবিলাক এৰুৱাই লৈছোঁ, আপোনালোকে ইচ্ছা কৰিলে দি দিবও পাৰে। আৰু এইখিনি অলপ লৰাই লৈ ইয়াতে মই হালধি আৰু বাকী যি মছলা ব্যৱহাৰ কৰিম সেইখিনি দি দিম। বেছি মছলাও ব্যৱহাৰ কৰা নাই। এতিয়া মই হালধি দি দিছোঁ প্ৰায় এই সৰু চামুচখনে 1 চামুচ। আৰু এতিয়া ইয়াতে মই ৰেড চিলি দিম আধা চামুচ আৰু সেই চামুচখনেৰেই মিট মছলা অলপমান দিছোঁ আৰু অলপমান ধনিয়া পাউডাৰ দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে লৰাই ল'ম। মছলাখিনি ভালদৰে মই সিজিবলৈ দিম বিলাহীখিনিৰ সৈতে একেলগে। আৰু জুইটো মই একেবাৰে কমকৈ ৰাখিছোঁ, নহ'লে মছলাখিনি জ্বলি যাবও পাৰে। বিলাহীখিনি যাতে তলত লাগি নধৰে মই তাৰ কাৰণে অকণমান পানী দি দিছোঁ। আৰু এতিয়া মই এইখিনি গেছটো মিডিয়াম কৰি অলপ সময় সিজিবলৈ দিম আৰু এখন ঢাকোনেৰে ঢাকি দিম তাপতে যাতে সিজে। আৰু প্ৰায় 2 মিনিটমানৰ পিছত চাইছোঁ আমাৰ বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে আৰু মছলাখিনিও ধুনীয়াকৈ ইয়াত মিলি গৈছে। আৰু ইয়াতে মই আগতে ফ্ৰাই কৰি লোৱা আলু কেইটুকুৰা দি দিম। মই মাছ ভজা তেলখিনিতে আলুখিনি ভাজি লৈছিলোঁ। এতিয়া এইখিনি ভালদৰে মই মিহলি কৰি ল'ম যাতে আলুখিনিৰ লগত ভালদৰে মছলাখিনি লাগি যায়। এনেদৰে মই 3 মিনিটমান ভজাৰ পিছত এইখিনি এখন ঢাকোনেৰে ঢাকি দিম। টু মিনিটছমানৰ পিছত এয়া মই চেক কৰি চাইছোঁ আমাৰ আলুখিনি প্ৰায় ধুনীয়াকৈ মছলাখিনিৰ লগত মিলি গৈছে আৰু ধুনীয়াকৈ তেল ওলাই আহিছে ইয়াৰ পৰা। এতিয়া ইয়াতে মই গৰম কৰি থোৱা পানীখিনি এড কৰি দিম। পানী আপোনালোকৰ নিজৰ জোখ অনুযায়ী দিব।
এবাৰ লৰাই লৈছোঁ আৰু অলপমান পানী দিম ইয়াতে, যিহেতু উতল আহিব লাগিব। আৰু মই প্ৰথমতে নিমখ অকণমান এড কৰিছিলোঁ আৰু এতিয়া মই পানীৰ জোখ অনুযায়ী নিমখ আৰু অলপমান এড কৰিব লাগিব। অলপমান নিমখ দি দিলোঁ। এতিয়া এইখিনি ঢাকোন দি দিছোঁ অলপ টাইমৰ কাৰণে আৰু এবাৰ এতিয়া চেক কৰি চাইছোঁ, ধুনীয়াকৈ উতল আহিছে আমাৰ, যিহেতু গৰম পানী দিছিলোঁ মই। আৰু এতিয়া হাফ ফ্ৰাই কৰি থোৱা মাছকেই টুকুৰাও দি দিছোঁ ইয়াতে আৰু এতিয়া ভালদৰে উতল আহিবলৈ ঢাকি ৰাখিম। আৰু এতিয়া এইখিনি মই 5-6 মিনিটৰ কাৰণে ঢাকি দিছোঁ আৰু 5-6 মিনিটৰ পিছত এয়া আমাৰ চব পানীখিনি শুকাই আহিছে ধুনীয়াকৈ আৰু ঢাকোনখন দাঙি দিয়াৰ লগে লগে ইয়াৰ পৰা এটা খুব ধুনীয়া গোন্ধ ওলাইছে। লাহে লাহে অলপ লৰাই দিছোঁ আৰু এইখিনি প্ৰায় ধুনীয়াকৈ সিজি আহিছে আমাৰ আলু আৰু বিলাহীৰ মাছৰ আঞ্জা। এতিয়া মই ইয়াতে আগতে কাটি লোৱা ধনিয়া পাতখিনি এড কৰি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নমাই লোৱাৰ পিছতো দিব পাৰে, কিন্তু মই আগতীয়াকৈয়ে দি দিছোঁ। আঞ্জাখন খাবলৈ বহুতেই টেষ্টি হৈছিল। আপোনালোকেও এবাৰ এনেদৰে বনাই খাই চাব আৰু কেনে পালে কমেণ্ট কৰি মোক জনাব। আৰু যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে তেওঁলোকক অশেষ ধন্যবাদ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।